Hello students, আজিৰ ভিডিঅ'টোত মই আনিছো SSLC 2026 ইলেক্টিভৰ IT সিলেবাসখন। সো students, জনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, জলদি যাই পিনে সাবস্ক্ৰাইব কৰা, কাৰণ আমি এইটো চেনেলত ক্লাছ 10 নাইবা SSLC ক্যান্ডিডেট বিলাকৰ বাবে ইনফৰমেটিভ ভিডিঅ' বিলাক দি থাকো। তো আহা আমি SSLC 2026 ইলেক্টিভৰ IT সাবজেক্টৰ সিলেবাসখন ডিসকাস কৰোঁ। সো students, সন্মুখত তোমালোকে দেখিবলৈ পাইছা এইখন হৈছে SSLC 2026 ইলেক্টিভৰ IT সিলেবাসখন। তোমালোকে ইয়াতে দেখিবলৈ পাবা যে ইয়াতে পাৰ্ট A আৰু পাৰ্ট B দি আছে। ইয়াত পাৰ্ট A খন হৈছে তোমাৰ IT সৰু কিতাপখনৰ আৰু পাৰ্ট B খন দি আছে তোমাৰ IT ডাঙৰ কিতাপখনৰ সিলেবাসখন। আৰু ইয়াত দিয়া আছে পাৰ্ট C আৰু পাৰ্ট D, এইবিলাক তোমালোকৰ প্ৰেক্টিকেল এক্সামৰ। তোমালোকে নিজে চাই ল'বা।